খোৱা বস্তু নাই বাপৰে ভাল মায়ে আমাক ঘৰৰ পৰা পানী কেইবটলমান নিবলৈ দিছিলে আৰু মেৰা পানীৰ পৰা অলপ আপেল কিনি নিছিলোঁ নহ'লে ভোকত অৱস্থা বেয়া যিমান হৈ ধুনীয়া গ'লহেঁতেন ঠাই সিমান ধুনীয়া ৰ'দ কিন্তু জেগাডোখৰ খুবেই ধুনীয়া সকলোৱে এবাৰ যাব চাই আহিব ইমান ধুনীয়া একদম মন জয় পৰি যোৱা ঠাই তলত মানুহ আছে ইমান অকণি অকণি দেখিছেচোন না কি DSLR লেন্স মোহাৰিছে নেকি বিৰাট ধুনীয়া ৰ'দ মানে কি কম ৰ'দৰ কথা ন গলাগে যে